নমস্কাৰ সকলোকে আৰু আপোনালোকৰ ভোগালী বিহুৰ আয়োজন কেনেকুৱা চলিছে জনাবচোন। আমাৰ আজি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এয়াই মই আৰু নময়া ওলাইছোঁ আৰু দুয়োজনী। আচলতে আমাৰ ঘৰত ঢেঁকী নাই, সেইবাবে ওচৰৰ মানুহহঁতে মানে যাম বুলি ভাবিছোঁ আৰু ইয়ালৈ লৈছোঁ। এই দেখো কিবা আন্ধা সেই ব্ৰাইটনেছটো কমি আছে নে চাগে। এয়া আমি পাইছোঁহি ফাইনেলি আমাৰ পিঠাগুড়ি খুন্দিবলৈ অহা এইজনী পাইছেহি। চাওক মোক কি এইবোৰ বস্তা মোনাহঁতে কেনেকৈ দি পঠাইছে দেখিছে। দেখাবলৈ এতিয়া দিগদাৰ আছে, মই আনিব পৰা নাই। সেইজনী বৌ বহি আছে, সেয়া ধান ৰ'দত মেলি থৈছে। এয়া আমাক ঢেঁকী দি থাকোঁতে এয়া ঢেঁকীটো আকৌ বিজুতি ঘটিলে, সেইবাবে আকৌ ঠিক ঠাক কৰি লোৱা হৈছে আৰু ইয়াৰফালে পূৰা হাতীয়ে মাৰিছে আৰু কোঠাৰে মাৰি দিব এতিয়া। পিঠাগুড়ি খুন্দি খুন্দি আমনি লাগিলে, সেইকাৰণে অলপমান এইফালে চাবলৈ আহিছোঁ। এয়া নবৌ আহিছে, দুইজনে চাই আছোঁ। এয়া মোবাইলত আলু আৰু কাঠআলু খান্দি আছে। আৰু এই বস্তুতে বহুত কষ্ট, ইমান মানে লাগি থাকিব লাগে, ইমান কষ্ট হয় আৰু অলপমান দেখি পেলাই কৈছোঁ আৰু বাকী আমাৰো হ'ল আৰু এতিয়া যাম আৰু লাহেকৈ। আকৌ কাইলৈ আহিব লাগিব পিছে। যাবলৈ লওঁতে আকৌ আমাকো কাঠআলু দি পঠাবলৈ ল'লে, সেইকাৰণে অলপমান ৰখি দিছোঁ। এইফালে এয়া মোৱালো জাবৰ চাফা কৰি দিছে, কওঁতে ভুলেই হৈ গৈছে আৰু এইফালে এয়া কাঠআলু চাই দিয়ক একবাৰ। এয়া আৰু ইয়াৰফালে পোৱালি এটা কৰি আছে। এইফালে ফাইনেলি হৈ গ'ল আজিলৈ। আৰু ইয়াৰফালে এইজনীয়ে সামৰিয়ে দিলে, মানে ভিডিঅ'টো দেখুৱাম বুলি ভাবিছিলোঁ। তাৰপাছত এয়া সেইফালে মোক কিবাকিবি কৈ আছে আৰু জোকাই আছে যেনিবা। হাই গাইজ, আজি হৈছে ছেকেণ্ড ডে মানে আজি আমি পিঠাগুড়ি খুন্দা ছেকেণ্ড ডে আৰু আজি এতিয়া আমি গৈ আছোঁ মা আৰু মই যাম। আজি বোলে মা নবৌ নাযায়, নবৌ বোলে তাঁত ব'ব লাগে, সেইকাৰণে আমি দুজনী ওলাইছোঁ আৰু গৈ আছোঁ। আকৌ দেখুৱাই চাই থাকিব। সেইধৰ মা পিঠাগুড়ি খুন্দিবলৈ ওলাইছোঁ আৰু দুইজনী আজি। কাপোৰখন লৈ লৈছোঁ, ইমান ঠাণ্ডা লাগে নহ'লে সেইপিনে পিঠাগুড়ি খুন্দা সেই জেগাডোখৰ বৰ ঠাণ্ডা ঠাণ্ডা। বাগান দেখক ৰাইজ। এতিয়া আমি ধুনীয়াকৈ আমাৰ মেইন ৰাস্তা পাইছোঁহি আৰু এই কেলে বাৰু ৰ'দটো ওলাই লাগিছে, এইফালৰ পৰা ধুনীয়া হৈছে। আমি পাইছোঁহি আৰু ইয়াত পূৰা একেবাৰে কাম কৰি আছে নি সেইটো। আজি নাহিলে, ঘৰত কিবা কৰি আছে। গ'ল নে কি বগিবা? কেনেকৈ চেন্দাটো উলিয়াইছে দেখিছে, যিজনী ওলাইছে নেদেখাওঁ পাই। বাই বাই, এতিয়া আমি গৈছোঁ আৰু যাওঁগৈ। হৈ গ'ল ফাইনেলি আজি। দেখিছেনে কেনেকুৱা অৱস্থা হৈ আছে। গেট বনাই আছে যে সেইকাৰণে এনেকুৱা কৰি থৈছে আৰু পানী দি। অ' মা ৰ'বা, মা কি বুলি ক'লে আকৌ কওকচোন। আপুনি দিব নেকি বুঢ়া ভইচটো? আছে নি? কোন হয়? কি ইমান প্ৰতিভা আছে বুলি গমেই পোৱা নাছিলোঁ। হ'ব। আপোনালোকে ভাবিছে চাগে এইজনী ক'ৰ পৰা আৰু ক'লৈ গৈ আছে। মানে মই ঘৰলৈ যাবলৈ লৈছিলোঁ, মই বেলেগ এটা ৰাস্তাই যাবলৈ লৈছিলোঁ আৰু এইফালৰ পৰা দাদাকেইজনে চিঞৰিলে যে এইফালে আৰু সেইকাৰণে এইখিনি পালোঁহি। আমাৰ ইয়াতে এইবাৰ মানে মেজি বস্তু এইখিনিতে খাব বুলি ভাবিছে আৰু এই আমাৰ নামঘৰ, জুৰীয়া নামঘৰ। ফাইনেলি ঘৰ পালোঁহি আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। সকলোকে বাই বাই। যদি পিঠা পনা ভিডিঅ' বনাওঁ তেন্তে দিম চাব সকলোৱে দেই।